নাশক মৃত্যুৰো যদি শিল্প হয় মৃত্যুৰো কিদৰে সুলভ যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকি গছুমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা ও চলিয়া তহঁতে এটা কথা শুনিছ না? কি কথা হয় খাতা বুটা কি কথা? ৰমেনৰ জীয়েক বোলে লভিতাই ফাঁচি দি মৰিল। কি কি কাৰণত মুচি কিবা গম পোৱা না তই মই শুনামতে এটা আপাক বোলে ভাল পাইছিল, আপাতই বোলে তাক ব্ৰেকআপ দিছিল। সেইকাৰণে ইমান সৰু কথাটোৰ কাৰণে তাই চুইচাইড কৰিলে। কি মানে গিলা? এই আজিকালিৰ ল'ৰা ছোৱালীবোৰৰ কিনো হৈছে গৌৰৱ? দে ভাইহাত মই যাওঁ দে, মোৰ ঘৰত বহুত কাম আছে। দে যা তই। ইমান সৰু কথাটোত তাই চুইচাইড কৰিলে কালা ঠিক্কাৰ হৈ জীৱন। তাই এইটো বৰ বেয়া কাম কৰিলে। দে ভাই বাদ দে, যি হ'ল হ'ল। আমিতো ভাবি একো লাভ নাই। অ' ভাই বাদ দে, উপায় নাই দে। তই এবাৰ নিজৰ মা দেউতাৰ কথা এবাৰো নাভাবিলেনে? যে তাইৰ কিবা এটা হ'লে তাইৰ মাক দেউতাক কেনেকৈ জীয়াই থাকিব? আৰে কেলা টেনচননো কাৰ নাথাকে? সেইবুলি কি চুইচাইডৰ দৰে এটা বেয়া পথ বাছি ল'ব লাগে নেকি? আৰু টেনচনটোনো কি? ব্ৰেকআপ? কেলা বাদ দে বন্ধু, তাই আচলতে এটা মেণ্টেল আছিল। অ' কেলা মোৰোতো বহুত টেনচন আছে, সেইবুলি কি মই চুইচাইড কৰিম নেকি? কেলা কি হৈছে আজিকালি ল'ৰা ছোৱালীবোৰৰ? সিহঁতে নিজৰ কথা ভাবে, তেওঁলোকৰ কিবা এটা হ'লে যে মাক দেউতাক কেনেকৈ জীয়াই থাকিব সেইটো হ'লে নাভাবে। মোৰ তাইতকৈ তাইৰ মা দেউতালৈ বেছি বেয়া লাগিছে। কাক লৈ জীয়াই থাকিব তেওঁলোক? তাই এবাৰো নাভাবিলে। বহুত বেয়া লাগিছে অকণ মোৰ। মই ঘৰতে যাওঁ দে। সেই ভাই, তই এনেকৈ দুখ কৰি থাকিলে আমাৰো বেয়া লাগে। অ' এই ভাই মই যাওঁ দে, থাক তহঁত। মন গৌৰৱক তাৰ ঘৰত থৈ আছোন, যা। অ' যাওঁ দে। আৰু বন্ধুসকল, তোমালোকৰ মা দেউতাই তোমালোকক বহুত ভাল পায়, নিজে নাখায় হ'লেও তোমাক খুৱায়। ভুলতো এইবিলাক কাম কৰাৰ কথা মনত নানিবা। টেনচনটো চবৰে থাকে, আত্মহত্যা শুদ্ধপাত নহয়। তোমালোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, যাতে তুমি এনেকুৱা কাম নকৰা। ধন্যবাদ।